নমস্কাৰ বন্ধুসকল, আজি এখন ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছএলচিত মাৰ্ক পোৱা মানে জীৱনটো শেষ। কোনোবাই যদি এইচএছএলচিত কম মাৰ্ক পাইছে আৰু ভাবি আছা যে ইয়াৰ পৰা মোৰ জীৱনটো শেষ নেকি, তেনেহলে এইখন ভিডিঅ' শেষলৈকে চাব। ইয়াত মই কিছুমান সলিউশন দি দিম। এইচএছএলচিত কম মাৰ্ক পালে একচুৱেলি কি হয় সেইটো মই ইয়াতে আলোচনা কৰিম। যে কম নম্বৰ পালে জীৱন নষ্ট নহয়, কিন্তু কেনেকৈ এইটো জীৱনত আমাৰ প্ৰভাৱ পৰে আৰু সেই ভিডিঅ'টো শেষলৈ চাব। এইচএছএলচিত কম নম্বৰ পালে মেইন প্ৰব্লেমটো কি হয়? এইচএছএলচি ফলাফল আহিলেই ঘৰত এটা চাপৰ প্ৰভাৱ পৰে। আত্মীয়সকলৰ মাজত কি কথা শুনা যায়, বন্ধুসকলে তুলনা কৰিবলৈ আৰম্ভ কৰে আৰু নিজৰ মানুহ মই ফেইল কৰিম বুলি জীৱনত এটা কি প্ৰভাৱ পৰে। তো এতিয়া আমি বুজিম যে কম নম্বৰ পোৱা মানে চলি কি। কম নম্বৰ পোৱা মানে তুমি অযোগ্য নহয়, তোমাৰ আগতে কিবা এটা কৰিব নোৱাৰা বুলি সেইটো না। এইটো সম্পূৰ্ণকৈ ভুল চিন্তা যে তুমি কিবা এটা কৰিব নোৱাৰা, তুমি ফেলিয়াৰ হৈ গলা, তুমি কিবা এটা কৰিব নোৱাৰা, এইটো তোমাৰ টোটেলি ভুল চিন্তা। কিন্তু কম নম্বৰৰ ফলত হ'ব কি পাৰে এইটো চোৱা। তোমাৰ আত্মবিশ্বাস কমি যাব, তুমি নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰিবা। এইটোহে প্ৰকৃত সমস্যা। আমি যদি ৰিয়েলিটিটো চেক কৰিব যাওঁ, এইচএছএলচি জীৱনৰ মাত্ৰ এটা ষ্টেপ। তো জীৱনৰ শেষ সিদ্ধান্ত নহয়। বহুতো ডাঙৰ মানুহ আছে যাৰ স্কুলৰ নম্বৰটো কম আছিলে কিন্তু জীৱনৰ সফলতা হৈ গৈছে। ইয়াৰ কাৰণবোৰ কি আছিলে? নম্বৰ নহয় স্কিলটো ডাঙৰ হিচাপে লৈছিলে, নম্বৰ নহয় মনোবলটো ডাঙৰ হিচাপে ভাবিছিলে। মোৰ জীৱন শেষ, তুমি যদি সেনেকৈ নিজৰ জীৱনটো ভাবি আছা, তেনেহলে তুমি নিজৰ জীৱনটো এতিয়াৰ পৰা শেষ কৰি আছা। এতিয়া আমি আলোচনা কৰিম যে ল' মাৰ্কে কেনেদৰে তোমাৰ জীৱনত এফেক্ট কৰিব পাৰে। কম নম্বৰে কিমান সমস্যা আনিব পাৰে সেইবোৰ আমি ইয়াতে আলোচনা কৰিম। প্ৰথমটো সমস্যা আহে কি, তুমি এটা ভাল কলেজত সুযোগ নাপাবা, ভাল এটা হায়াৰ ছেকেণ্ডাৰীৰ সুযোগ নাপাবা। তাৰপিছত তোমাৰ কি সায়েন্স বা কমাৰ্চ লোৱা বুলি যদি ভাবিছিলা, তেনেহলে তোমাৰ কম মাৰ্কৰ কাৰণে সেইবোৰৰ সমস্যা আহি যাব, তুমি তাতে চান্স নাপাবা। তাৰপিছত সমাজৰ এটা চাপ আহিব, কিন্তু এইবোৰ সমস্যাবোৰ তোমাৰ কি হয়, টেম্পৰাৰী সমস্যা হয়। তুমি কি কৰিব লাগিব? নতুন স্কিল শিকিব লাগিব, হাৰ্ড ৱৰ্ক কৰিব লাগিব, ফকাস ৰাখিব লাগিব, তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা। কম নম্বৰ লৈ কিনে তুমি যদি এইবোৰলৈ ফকাস নকৰা, তেনেহলে তোমাৰ লাইফটো আৰু পিছুৱাই যাব। সেইকাৰণে তুমি কি কৰিব? নতুন স্কিল শিকিব লাগিব, হাৰ্ড ৱৰ্ক কৰিব লাগিব, ফকাস ৰাখিব লাগিব। তাৰপিছত লাষ্টত মটিভেশ্যন আৰু সলিউশনটো দি দিম। এতিয়া প্ৰশ্ন হল কি কৰিব লাগিব, হয়নে? সো এইবোৰ কৰিলে যদি ডাউন হৈ যায়, তেনেহলে আমি কি কৰিব লাগিব? নিজৰ ভুলটো বুজিব লাগিব যে মেট্ৰিক পৰীক্ষাত ৰেজাল্ট কম বেয়া হৈছে, তাৰ মানে কি হয় মোৰ ঠিকমতে ষ্টাডি হোৱা নাই। তেনেহলে তুমি কি নতুন প্লেন বনোৱা, ডেইলি ষ্টাডি হেবিট আৰম্ভ কৰা আৰু মোবাইল ফোনটো ইউজ কৰা কম কৰা। সো মনত ৰাখিবা, এইচএছএলচি ৰেজাল্টটো তোমাৰ ফাইনেল ৰিপৰ্ট কাৰ্ড নহয়। এইচএছএলচি ৰেজাল্টটো ফাইনেল ৰিপৰ্ট কাৰ্ড নহয় তোমাৰ জীৱনত। তোমাৰ কি কৰিব? তোমাৰ জীৱনৰ ৰিপৰ্ট কাৰ্ডটো লিখিব হাৰ্ড ৱৰ্ক, ডিসিপ্লিন আৰু কনসিস্টেন্সিৰে। সো শেষত কেৱল মই এটা কথাকে কম নম্বৰে তোমাক ডিফাইন নকৰে, তোমাৰ চেষ্টাই তোমাক ডিফাইন কৰে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে আৰু চেনেলটোৰ লগত জড়িত হৈ থাকক। থেংক ইউ।